হ্যালো গাইজ ওয়েলকাম টু মাই চ্যানেল আজি আমি ক্লাস 12 চ্যাপ্টার 2 মগনিয়া পাঠটির সম্পূর্ণ কোয়েশ্চন অ্যান্সার আলোচনা করিম গতিকে ভিডিও লৈ আগবাহ অতি চমু প্রশ্ন মূল্যাঙ্ক 1 অসমীয়া সাহিত্যত প্রথম কথা কবিতা রচনা করা কবিগৰাকী কোন উত্তর অসমীয়া সাহিত্যত প্রথম কথা কবিতা রচনা করা কবিগৰাকী যতীন্দ্রনাথ দুৱৰা 2 কবি যতীন্দ্রনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল উত্তৰ কবি যতীন্দ্রনাথ দুৱৰাৰ জন্ম 1892 চনত হৈছিল 3 যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি জনা যায় উত্তৰ যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায় 4 ওমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ উত্তৰ ওমৰ তীৰ্থ পুথিখনি ফাৰ্চী সুফী কবি ওমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ 5 যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল উত্তৰ যতীন্দ্রনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল এতিয়া আমি চমু প্ৰশ্ন 2 আৰু 3 মাৰ্কছৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কথা কবিতা বুলিলে কি বুজা ইয়াৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ কবিত্বময় কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয় কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল 1 কথা কবিতাত ৰূপকৰ সমাবেশ থাকে 2 কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে কুৱেশ্যন নম্বৰ 2 টো হৈছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে উত্তৰ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োগ ঘটে এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য কিন্তু কথা কবিতা ছন্দৰ বান্ধনত বন্দী নহয় ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য প্ৰশ্ন নম্বৰ 3 হ'ল ওমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা উত্তৰ ওমৰ খায়াম হ'ল ফাৰ্চী সুফী কবি তেওঁ ৰচনা কৰা এখন পুথি হ'ল ৰুবায়ত কুৱেশ্যন নম্বৰ 4 হ'ল মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে উত্তৰ মগনিয়াৰজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে কবি মগনিয়াৰজনৰ দৰেই নিখু আছিল কিন্তু তেওঁৰ অন্তৰ দয়া স্নেহেৰে ভৰপূৰ আছিল মগনিয়াৰজনে কিবা এটা বিচাৰতে কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল প্ৰশ্ন নম্বৰ 5 টো হৈছে ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ইয়াৰ উত্তৰটো হৈছে উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল এদিন কবি বাটৰে গৈ থাকোতে এজন মগনিয়াৰক লগ পাইছিল হাড় ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিশ্চ আছিল মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল কিন্তু কবিৰ অন্তৰ দয়া আন্তৰিকতা স্নেহেৰে ভৰপূৰ আছিল মগনিয়াৰজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল এতিয়া আমি দীঘল প্ৰশ্ন 4 আৰু 5 নম্বৰৰ প্ৰশ্ন আলোচনা কৰিম প্ৰশ্ন নম্বৰ 1 টো হৈছে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা উত্তৰ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ এটা উৎকৃষ্ট কথা কবিতা কবিতাটোত ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ সাদৃশ্য আছে কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰৰ ছবি অংকন কৰিছে কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল দৰিদ্ৰতাই কুঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে কবিৰ আন্তৰিকতা দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিক মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে প্ৰশ্ন নম্বৰ 2 টো হৈছে মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে উত্তৰ মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা কবিতা
সাধাৰণতে কথা কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায়। মগনিয়াৰ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ'ল। কথা কবিতাবোৰ ৰূপকাত্মক। মগনিয়াৰ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে। মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে। কথা কবিতাবোৰত এটিমাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। মগনিয়াৰ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়ভৰ ঘটিছে। কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাহি উঠে। প্ৰশ্ন নম্বৰ ৩টো হ'ল কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকীৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা। উত্তৰ: অসমীয়া সাহিত্য জগতত বনফুল কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে। তেওঁৰ কবিতা পুথিকেইখন হ'ল ওমৰ তীৰ্থ, আপোন ফুৰ আৰু মৰমৰ সুৰ। বনফুল নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এই বঁটা লাভ কৰা তেওঁই প্ৰথম অসমীয়া। ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে। ৰুছ সাহিত্যিক আইভান তুৰ্গেমিভৰ পয়েমছ ইন প্ৰোজ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। অসমীয়া ভাষাত পোনপ্ৰথমে কথা কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। প্ৰশ্ন নম্বৰ ৪টো হ'ল মগনিয়াবৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। উত্তৰ: মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। কবিতাটোৰ মূল বক্তব্য হৈছে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা। ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে। দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত। মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্ব ৰূপটো উপলব্ধি কৰিছে, যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন চাবতি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে। ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে, কিয়নো সমাজৰ তথাকথিত ধনাঢ্য চটলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল। সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে। প্ৰশ্ন নম্বৰ ৫ আৰু লাষ্ট কুৱেশ্যন: মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। উত্তৰ: কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল। দৰিদ্ৰতাই কঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল। কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল। কবিয়ে মগনিয়াৰজনৰ হাত দুখন চাবতি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে।